পিকনিক খাই মেলি আহি আমি আকৌ এছ ৰিজৰ্টত সোমালোঁ। এয়া দেখিছে ন, ভাবিলোঁ নতুনকৈ খুলিছে চাই যাওঁ। আমিও শুনি আছিলোঁ, দেখিও আছিলোঁ, ভাবিলোঁ আজি সোমাই মেলি চাই যাওঁ কেনেকুৱা পৰিৱেশটো কি। আহি এয়া আমাৰ এওঁলোকে বহি আছে, আমি কি খাম বুলি কৈ কফি অৰ্ডাৰ কৰিলোঁ। তাৰপাছত আমাৰ ল'ৰাই ওপৰত গেম খেলিবলৈ ল'লে। তাৰপাছত আহিলে 3Gত ভাবিলোঁ আমিও উঠি চাওঁ কেনেকুৱা লাগে। আগতে উঠি পাইছোঁ, আমাৰ ডিব্ৰুগড় যিহেতু নাছিলে, এবাৰ প্ৰথম আহিছে, তাকো ভাবিলোঁ 3Gত উঠি চাওঁ। বহুতেই ভাল লাগিলে ইয়াত উঠি, অলপ দেৰি এনজয় কৰিলোঁ। চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। এইফালে টিভিটো চাই থাকিব পাৰে, যোনে যোনে নেখেলে। মানুহ বহি পিনি তেওঁলোকেও চাই আছে।